নব কি খবৰ? আছোঁ ৰ'বা, ভালেই। তোমাৰ কি খবৰ? আছোঁ ময়ো ভালেই। নব শুনা পাইছোঁ আপোনালোকে বোলে টিভি কিনিব। হয় হয়, আমি এটা টিভি কিনিম বুলি ভাবিছোঁ। গোটৰ কেইটামান পইচা ঘটিছোঁ যে, গোটৰ পইচাটো উঠালোঁ, সেইটোৰ পৰাই ল'ম বুলি ভাবিছোঁ আৰু। হয় নেকি? ভালেই হ'ব দিয়ক, লওক। পিছে কি টিভিনো ল'ব? আমাৰ এখেতে চাই আহিছে কিবা বোলে LED টিভি, এইবিলাকে ল'ব। ঠিকে আছে দিয়ক, আৰু যেতিয়া যাব না মোকো লৈ যাব, ময়ো যাম। পিছে আপোনালোকে কেতিয়া যাব? ঠিক আছে ৰ'বা, মই তোমাক ফোন কৰিম, গ'লে মই তোমাকো লৈ যাম। ঠিক আছে নব, তেতিয়াহ'লে মোকো লৈ যাব। আহিছোঁ। তাকো লগত লৈ যাব লাগিব আৰু, উপায় নাই। শুনিছা? ক'ত আছা তুমি? ক'ত বা আছে? ভিতৰতে আছে চাগে, কাম চাম কৰি কিনে মই ভিতৰলৈ সোমাই যাওঁ আৰু। ক'ত আছাহে তুমি? ওলাই আহা। গৈছোঁ ৰ'ব। আপুনি আহিলে? ব'লা আজি হেৰি কৰোঁ, আমাৰ টিভিটো কিনি লৈ আনো, বুজিছা? হয় নেকি? আজিয়ে যাব নেকি? ঠিক আছে বাৰু, ব'লক তেতিয়াহ'লে। মই হেৰিক ফোন কৰিবলৈ, লীলাহঁতক ফোন কৰিবলৈ, সিহঁতো যায় বোলে আমাৰ লগত। হয় নেকি? ফোন কৰি দিয়া, আহিব দিয়া। দেউতা ময়ো যাম, কিন্তু মোকো লৈ যাব লাগিব। তই ওলালি আকৌ ক'ৰ পৰা? ব'ল তই আৰু ঘৰত থাকি কি কৰিবি? তয়ো ব'ল আমাৰ লগত। ঠিক আছে, মই ওলাওঁ তেতিয়াহ'লে, ব'লক। আৰু তুমি শুনিছা, পইচাকেইটা লৈ লোৱা মোনাত ভৰাই কিনে। মই আগতে বেগত সোমাই কিনে থৈ দিছোঁ আৰু। দিয়া, ঠিকেই কৰিছা। লৈ ল'বা একেবাৰে চবকেইটা পইচা। দোকানত গৈ কিন্তু অলপ বাৰ্গেনিং কৰি ল'বা, বুজিছা? 10,000ৰ ওপৰত নাযাবা কিন্তু, বুজিছা? ঠিক আছে, এইবিলাক মই চব কথা পাতি আহিছোঁ। আজি যাম আৰু লৈ আহিম, ব'লা। হেল্ল'। নব কওক। লীলা, তুমি কি কৰি আছা পিছে? মই আছিলোঁ এনেই ঘৰৰে কাম চাম কৰি কিনে আছিলোঁ। কওকচোন। কৈছিলোঁ যে ব'লা, ওলোৱা। গধূলি মানত যাম আমি টিভিটো আনিবৰ কাৰণে আজি, বুজিছা? হয় নেকি? ঠিক আছে বাৰু, মই ওলাম। তোমাৰ দাদাও আহি পাইছে, তুমি এটা কাম কৰা, ওলোৱা আৰু। ঠিক আছে বাৰু, মই একদম ৰেডি থাকিম, আপুনি মোক লৈ যাব কিন্তু। ঠিক আছে বাৰু, এতিয়া থৈছোঁ তেতিয়াহ'লে। ঠিক আছে দিয়ক, বাই বাই। আহক। মালিকত আহক। আমাক ভাল চাই এটা টিভি দেখুৱাওকচোন। নিশ্চয়, আহক। শুনকচোন, আমাক স্মাৰ্ট টিভিহে লাগে, বুজিছে? নব, স্মাৰ্ট টিভি লওক, স্মাৰ্ট টিভি ল'লেই ভাল। দাদা, মই যে চাই গৈছিলোঁ যে টিভিটো, ওলাই যাওক। আছে, চব আছে, আৰু নতুন কিছুমান কালেকশ্যন আহিছে, আপোনালোকে চাই লওক। এটাৰ পৰা এটা নতুন চব নতুন ব্ৰেণ্ড। হৈ যাব। আপোনালোকে হেৰি কৰক, স্মাৰ্ট টিভি এটাই লওক, বুজিছে? স্মাৰ্ট টিভিৰ যুগ চলি আছে এতিয়া বৰ্তমান। স্মাৰ্ট টিভি লওক, তাতে আপুনি সকলো ফিচাৰ্ছবিলাক পাই যাব। আমাৰ বাজেট কিন্তু কম, সেই হিচাপে মিলাই কিনে দেখাক, বুজিছে? হৈ যাব, চিন্তা নাই। আমাৰ ইয়াতে আহিছে যদি আপুনি টিভি লৈয়ে যাব লাগিব আজি। আমাৰ 10,000ৰ ভিতৰত দেখালেই হ'ব, বুজিছে? বেছি দামী নালাগে। ঠিক আছে, হৈ যাব দিয়ক। বপাই, টিভিটো অন কৰিলি? মই অন কৰিলোঁ। চাক পিকচাৰ কৰিলেতো বহুত ধুনীয়া আমাৰ, বুজিছে টিভিটো? হ'ব ধুনীয়া। এইটো স্মাৰ্ট টিভি আকৌ, নতুন আপডেট আহিছে না। তোমালোকে টিভি অন কৰিলাই নেকি? টিভি অন হৈ গ'ল। চব বাকী ছেটিং মেটিং চব ঠিক আছে নে নাই? টেনশ্যন নাই, আহি কিনে ঠিক কৰি দি গৈছেতো। কি ধুনীয়া, তইতো টিভি আহি পালেই মানে না? আহি পালে, চাই যা, কি ধুনীয়া টিভি চা। কি মজা লাগি গৈছে দেই টিভিটো চাই। এতিয়া চব চিৰিয়েলবিলাক মই চাব পাৰিম আৰু, মোৰ টেনশ্যন নাই এতিয়া। চিৰিয়েল চাব নালাগে, খেলহে চাম ইয়াতে চব আমি। WWE টো লগাই দে আৰু।